হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। মই আজি ৰাতিপুৱাই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। এইফালে চাওকচোন, আজি বতৰটো ইমান ডাৱৰীয়া কৰিছে। এইফালে বৰষুণ দিবই চাগে। আৰু এইফালে আমাৰ জাতিলাও চাং ইখন এইফালে আকৌ লাও দুটিহে লাগি আছে। আগতে খাইছিলোঁ বাৰু আৰু লাগিছিলে। ইমান দীঘল চাওকচোন জাতিলাও চাংখন। আৰু এইফালে মই ঘৰখন অলপ চাফা কৰি লৈছোঁ, যিহেতু বহুত লেতেৰা হৈ আছে। আমাৰ ভতিজা এটা আছে, মানে আমাৰ সৰু ল'ৰাটোও আছে ঘৰত। একদম মানে চকীয়ে টকীয়ে উঠি দিয়ে নাই। সেইটো কাৰণে গোটেই ধূলি হৈ থাকে। যিহেতু মানুহ আহি দিব, লাজ পাম ন যিমান দিলেও, সেইটো কাৰণে মানে অকণমান চফা কৰি লৈছোঁ। আৰু এইফালে মই ঘৰ দুৱাৰবোৰ সাৰি লৈছোঁ। ঘৰৰ কামবোৰ কৰাৰ লগতে এইফালে ভাতো বনাইছোঁ। এইফালে কোমোৰা মানে লাও আগটো যে কোমোৰা পকা জোল বনাইছোঁ বিলাহীৰ লগত। খাই বহুত ভাল লাগে। আপোনালোকে খায়নে বাৰু? মোৰ কিন্তু খাই বহুত ভাল লাগে। আৰু এয়া আমাৰ এখেতে কুকুৰা মাৰিছিলে, কুকুৰাটো গুচাই আছে। আমাৰ লেগ পিচ বনি আছে দেই। এইটো কোনে খাব? এইটো লেগ পিচ মই খাম। কুকুৰা মাংস খোৱা হ'ব। আপোনালোকেতো টুৰিষ্ট ৰান্ধনী বেলেগ ৰান্ধনী। এইফালে আমাৰ ধুনৰ লেগ পিচটো হৈ গ'ল। কেনেকৈনো বনাইছোঁ মানে বনাব ভালকৈ নাজানো। আপোনালোকে হয়তো বহুত ভালকৈ বনাই খাইছে। আমি যিমানখিনি জানো সিমানখিনিয়ে বনাইছোঁ। সেয়া আৰু এইফালে আমাৰ ৰাতিপুৱাই আলহীও ওলালেহি। আলহী বেছি দূৰ নহয় আৰু ওচৰৰে হয়। এয়া চাহ খাই আছে, মাৰ লগত কথা পাতি আছে। আপোনালোকক বাৰু চিনাকি কৰাই নিদিওঁ দেই, আলহী লাজ কৰে। খাই বৈ আহি আমি দোকানলৈ আহিলোঁ। এয়া দোকানত এতিয়া দুপৰীয়া 12টা বাজিছে যে, সেইটো কাৰণে আম খাবলৈ লৈছোঁ। এয়া 3টা আম লৈ লৈছোঁ। এইফালে জলকীয়া, নিমখ লৈ লৈছোঁ। এইফালে ধুনীয়াকৈ কাটি লওঁ। আম খাব লৈছোঁ দেই। বেছিকেইটা নহয় বাৰু, দুটাই মানুহে খাম, সেইকাৰণে কমকৈ কাটি লৈছোঁ এতিয়া। আৰু এইফালে আমাৰ দোকানৰ পাছফালে হয় দেই। এইটো টাৱাৰটো দেখিছেনে? এইটো এয়াৰটেল টাৱাৰ হয়। এইফালে চাওকচোন, এইফালে হাবিয়ে হৈছে। এইফালে মানে গছৰ তলত বহি বহুত ভাল লাগে, ছাঁ হৈছে। আৰু ৰাতিপুৱা বৰষুণ দিব বুলি ভাবিছিলোঁ, কিন্তু নিদিলেচোন, ৰ'দটোহে ওলালে। ইমান ডাঙৰকৈ ৰ'দটো ওলাইছে, সেইটো কাৰণে গছৰ তলতে বহি আছোঁ আৰু। এই আম টেঙা ৰকি হৈ গ'ল, বেছিকৈ নোলালে বাৰু। 3টাহে কমকৈ ওলাইছে। আমি দুজন মানুহে খাম, এখেত আৰু ময়ে খাম। এয়া আম টেঙা হৈ গ'ল ৰকি, এতিয়া খাব লাগে দেই। জলকীয়া পিটিকি লৈছোঁ। এনেই অকণমান খাই চাওঁ কেনেকুৱা লাগে। মজা। আৰু এইফালে এখেতেও আনি লৈছে হালধি পাত। এনেকুৱা পাতত খাবলৈ আম টেঙা বহুত ভাল লাগে। আগতে আমি হালধি পাত, কচু পাত সেইবোৰতে খাইছিলোঁ আম টেঙা। এয়া হালধি পাত আনি লৈছে। হালধি পাতত খাইছোঁ। হালধি পাতত খাই ভালো লাগে হয় নাই? মিঠা আমটো খাব। এইফালে চাওকচোন, ইমান গৰম পৰিছে। ৰাস্তাটো একদম ৰ'দ বহুত পৰিছে। এইফালে ভৰিটো এনেকৈ
ভৰিটো দিবই নোৱাৰি ৰাস্তা ইফালে কিমান ৰ'দ এইফালে আমাৰ ঘৰত আজি টিং লগাইছে এয়া গৰম দিনত আইচক্ৰীম বেপাৰী আহি গৈছে সেয়া আইচক্ৰীম লৈ আছে মোৰ কিন্তু আইচক্ৰীম খাই ভাল নালাগে সেয়া বানানা নেকি আজি কি চাব আহিছা কৈ দিয়া আকৌ বাৰ্থডে নহয় পাৰ্টি খাব আহিছা আপোনালোকক মই আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ আমাৰ ইয়াত মানে চৰাইবাহী পাঁচআলিত এখন চেলুন আজি অপেনিং কৰিব চেলুনখন দিছে যিকোনো ৰং ইউটিউবাৰজনে মানে যিকোনো ৰং চেনেলৰ ইউটিউবাৰজনে প্ৰণৱ দাই বহুকেইজন ইউটিউবাৰো আহিব বহুকেইজন ছিংগাৰো আহিব মই আপোনালোকক দেখুৱাম বাৰু ৰ'ব দেই এইফালে দেখিছেনে আমাৰ দোকানখনৰ পৰা অকণমান এই দোকানখন পাৰ হৈয়ে এইখন দোকানত চেলুনখন অপেনিং হৈছে আজি আপোনালোকক দেখুৱাম বাৰু কোন আহে কোন ছিংগাৰ আহে কোন ইউটিউবাৰ আহে গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব এইফালে আমাৰ ইউটিউবাৰ ছিংগাৰ চাবলৈ মানুহ আহিলেই সেয়ে মানুহ আহিছে লাহে লাহে এয়া ফাইনেলি গাড়ী দোকান অপেনিঙৰ গাড়ীবোৰ ৰখিছেহি দেই মই বেছি ওচৰলৈ যোৱা নাই বাৰু অকণমান টাইমৰ পাছত যাম অকণমান পাছত এয়া মই এতিয়া দোকান ৰখীয়া হৈ আছোঁ দোকানত থাকিবলৈ মানুহেই নাই এয়া এতিয়া আহিলোঁ দোকান অপেনিঙৰ ঠাইলৈ আপোনালোকক কি পাওঁ অকণমান দেখাম বাৰু মানুহ বহুত দেখিছোঁ যিহেতু ভিডিঅ' কৰিবলৈ নেপামেই চাগে ভালকৈ তথাপিও আপোনালোকক অকণমান দেখাই যাম বাৰু ব্যৱসায় কেন্দ্ৰত এখন চেলুন আয়োজন কৰা অনুষ্ঠান শুভাৰম্ভণি কৰা হৈছে এই শুভাৰম্ভণি মোক দুআষাৰ ক'বৰ কাৰণে আৰু সম্বৰ্ধনা জনাব দীপন চুতীয়াদেৱে আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ আমাৰ লগত হুছেইন কৈলাশ এইফালে চাওকচোন মানুহ বহুত হৈছে এইফালে বহুত মানুহ হৈছে একদম মানে ঠেলা হেঁচা হৈছে ভিডিঅ' কৰিব পৰা নাই এইফালে দেখিছেনে এইফালে কুসুম দাহঁতো আহিছে এইফালে ৰিদীপ দাহঁতো আহিছে বহুত আহিছে এইফালে মিষ্টাৰ ৰাজা সকলো আহিছে কিন্তু আপোনালোকক মই ভালকৈ দেখাব পৰা নাই অকণমান পাছত দেখুৱাম বাৰু ভালকৈ আমাৰ মাজত যোগেশ্বৰ বৰা এটা হাত চাপৰি হ'ব লাগে আমি তেখেতলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে স্থানীয় ব্যৱসায়ী তথা জ্যোতি হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী চৰাইবাহী স্থিত জ্যোতি হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি হাজৰিকা আমাৰ মাজত উপস্থিত আছে তেখেতক আমি এখিনি ফুল গামোচাৰে আজি এই পবিত্ৰ অনুষ্ঠানত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব অনিন্দিতা চুতীয়া আমি অনিন্দিতা চুতীয়া দেৱী আজি আমাৰ দুটা ব্যক্তি ধ্ৰুৱজ্যোতি হাজৰিকা এখিনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনালো এয়া ধ্ৰুৱজ্যোতি হাজৰিকা এটা হাত চাপৰি হ'ব লাগে আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰিলো পিছতে আমাৰ মাজত আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত আছে
মোৰ ভাতৃপতি শ্ৰদ্ধাৰ শ্ৰীযুত বাবুল হেনচাৰে বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী তথা সমাজ সচেতক শ্ৰদ্ধাৰ বাবুল চুতীয়াদেৱক আমি এখনি ফুলাম গামোচাৰে এই মহান অনুষ্ঠানত ধেমাজিৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি তেখেতক চুতীয়া জনগোষ্ঠীৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছো। সম্বৰ্ধনা জনাব এয়া দেখিছেনে, এয়া মনোজ ভাই আহিছে অনুষ্ঠানটোলৈ। এয়া চুতীয়াও মানে চুতীয়া গামোচাৰে মানে সেই পাগুৰি পিন্ধাব, চেলেঙেৰে পাগুৰি পিন্ধাব। এয়া পিন্ধাই আছে। এইফালে মনোজ ভাই ৱাইফ জোনমণি বাই ভিডিঅ' কৰি আছে। মনোজ ভাই পাগুৰি পিন্ধোৱাত। আৰু এইফালে আহি পালেহি মানসী বাও আহি পালেহি। অহাৰ লগে লগে হয়তো অনুৰাগীৰ ভিৰ হৈ পৰিছে ফটোমত। এইফালে ভালকৈ কথা পাতিবই পৰা নাই, হয়তো কথা পাতিব নাপামে চাগে। আপোনালোকক এনেকৈ অকণমান দেখাই দিছোঁ। সেয়া সকলোৱে ফটো মাৰিবলৈ ভিৰ লাগিছে। ফাইনেলি চেলুনখন ফিটা কাটি অপেনিং কৰিলে। মই হয়তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, যিহেতু মই ভিডিঅ' কৰিবলৈ পৰা নাই। ওপৰত মানে মানুহ ইমানেই ভিৰ, মানে মোবাইল সকলোৰে হাতত মোবাইল লৈ লৈ ভিডিঅ' কৰি আছে। মই হয়তো সেইটো কাৰণে মই চাপৰ হৈ পৰিছোঁ, ভিডিঅ' কৰিব পৰা নাই। আপোনালোকক এনেকৈ অকণমান দেখাই দিম চেলুনখন। আৰু এইফালে মনোজ ভাই মানে চেলুনৰ ভিতৰত সকলো ফটো মাত ব্যস্ত। মনোজ ভাই জোনমণি বাহঁতক সেয়া সকলো অনুৰাগী ফটো মাত ব্যস্ত। মোৰো একোৱে মাৰিলে বাৰু, আপোনালোকক দেখুৱাম বাৰু। চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত সাজত আহিছিল। কিন্তু অংকুৰ বৰা গোটেই ইউটিউবাৰসকলক মই বিচাৰিছোঁ ফটো এখন লৈ আহক। ইউটিউবাৰসকলক কাষত বিচাৰিছোঁ এখন ফটো লওঁ। আৰু আমাৰ আজি আৰু এতিয়া ফিটা কাটি শেষ হোৱাৰ পাছত ফাইনেলি কেক কটা আৰম্ভ হ'ব। এয়া সকলোৱে কেক কাটিবলৈ আৰম্ভ কৰিছে। আৰু কিছুমানে প্ৰায় চেলফিও উঠিছে। হয়তো বহুত দিন মানে সকলোৱে চাবলৈ অনুৰাগীৰ হেঁপাহ নহয় জানো, সেইটো কাৰণে এতিয়া কেকটো কাটিলে। দোকানে মোক এটা কেক উপহাৰ দিছিল। আমি জীৱনৰ ৰং নামেৰে কেকটো কাটিব বিচাৰিছোঁ। আমাৰ দোকানৰ স্বত্বাধিকাৰী আমাৰ অজতা আছে আৰু সুৰঞ্জন চাংকাবাদী ককাইদেউ আছে, তেওঁলোককো মই মঞ্চৰ কাষত বিচাৰিছোঁ। আৰু আমাৰ দায়িত্ব আহি উপস্থিত হৈছে, নামটো পাহৰি গৈছোঁ। অকমান খুৱাইছে অলপ লগাই দিব লাগে মুখত। মই একেবাৰে শেষত কুটুমদা অকণমান জিৰণি লওঁ। মই এখন ফটো ল'ম চেলুনৰ ভিতৰত, অকল জিৰণি ল'লে সময় দিব। আপোনালোকে চাই পাইছে ইমান ভিৰ, ইমান ভাল পোৱা প্ৰতি আমাৰ জীৱনৰ হৈ গ'ল। এতিয়া গৰম উঠিছে, খুবটো গৰম উঠিছে। এতিয়া আহিলোঁ মই অকণমান চেলুনখন দেখাই দিওঁ বুলি আপোনালোকক। এয়া চেলুনখন বৰ ধুনীয়াকৈ বনাইছে। আহিব আপোনালোকে চৰাইবাহী পাঁচআলি জীৱনৰ ৰং চেলুনত চুলি কাটিবলৈ। আৰু এটা কথা কওঁ, আপোনালোকক সুবিধা দিছে, যিবিলাক ব্যক্তিৰ বিশেষভাৱে সক্ষম নাই সেইবিলাকক চুলি কটা বিনামূলীয়াকৈ দিছে। আপোনালোকে অকল সেইবিলাক বুলিয়ে নহয়, সকলোৱে আহিব চেলুনখন চুলি কাটিবলৈ।